এখন দামী গাড়ী আৰু এটা দামী ফোনে জানো মানুহৰ জীৱন হয়। আজি প্ৰজন্মটো হৈছে বিলাসী জীৱন যাপন কৰিবলৈ চিন্তা কৰে। আজি প্ৰজন্মই পাহৰি যায় নিজৰ শিপাডাল। আপোনালোকে নিশ্চয় এইকেইদিন শুনি আছে যে নম্ৰতা বৰা গোলাঘাটৰ এগৰাকী ছোৱালী, তেওঁ আহিছে গুৱাহাটীত আইন পঢ়িবলৈ। হয়তো ওলাই আহোঁতে নিজে ডাঙৰ আশালৈ ওলাই আহিছিলে, কিন্তু ইয়াত গুৱাহাটীত আহি কি হ'ল, নিজকে বিলীন কৰি দিলে, পাহৰি গ'ল নিজৰ ঘাই শিপাডাল। ফলত তেওঁ আজি মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। তেওঁ পাহৰি গ'ল মাক দেউতাকে দিয়া সংস্কাৰ। তেওঁৰ দেউতাক আছিলে এজন শিক্ষক, সেই অঞ্চলৰ হয়তো এজন ভাল ব্যক্তি আছিলে। শিক্ষক এতিয়া সেই অঞ্চলৰ এজন ভাল ব্যক্তিয়ে হ'ব লাগিব। এজন শিক্ষকৰ জীয়েক হৈ আজি তেওঁ দেখুৱাই দিলে যে শিক্ষকৰ জীয়েক হ'লেও বেয়া হ'ব পাৰে। তেওঁ নিশা নিশা ৰুমৰ পৰা বাৰলৈ ওলাই যায় আৰু বিভিন্ন বেয়া অভ্যাস আছিলে, বিভিন্ন বন্ধুবৰ্গ আছিলে, এইবোৰ নিউজত বাজি আছে। গতিকে এইবোৰৰ পৰা আঁতৰি থাকিব লাগে। আজি হয়তো আৰু দ্বিতীয় তেনেকুৱা নম্ৰতা যাতে সৃষ্টি নহওক, সেইটোৱে বিচাৰোঁ আমি। কাৰণ আজি ল'ৰা ছোৱালীবিলাকে নিজকে শিক্ষা লৈ যিমান শিক্ষা লৈছে তেওঁলোক সিমানে অহংকাৰী হৈ পৰিছে। তেওঁলোকে বেছি জানে, কাৰণ তেওঁলোকৰ ওপৰত কোনো মানুহ নাই। তেওঁলোকে ভাবে যে মোৰ শিক্ষা আছে, মই জানো, মই কৰিমেই, মোৰ লাইফ মোৰ কথা। আচলতে সেইটো নহয়, মোৰ লাইফ মোৰ কথা নহয়। আজি নম্ৰতা পৰা হেৰাই গৈছে। তেওঁ মাক দেউতাকে আজি দুখত কিমান দুখ পাইছে। হয়তো নম্ৰতা পৰা গুচি গ'ল, কিন্তু দুখ পাইছে কোনে? মাক দেউতাকে। প্ৰথমে কিবা এটা কাম কৰিবলৈ গ'লে নিজৰ মাক দেউতাকৰ কথা ভাবিব লাগিব, তাৰপিছত নিজৰ সমাজখনৰ কথা ভাবিব লাগিব। আমাৰ অসমীয়া সমাজখন হৈছে সংস্কাৰী সমাজ। গতিকে এই সংস্কাৰৰ ওপৰত আমি ডাঙৰ দীঘল হৈছোঁ, হয়তো তেওঁও ডাঙৰ দীঘল হৈছে। কিন্তু যেতিয়াই ওলাই গ'ল তেওঁ পাহৰি গ'ল নিজৰ সংস্কাৰবোৰ। গতিকে তেনেকুৱা এজনী যাতে আৰু নম্ৰতা সৃষ্টি নহওক। এখন দামী গাড়ী, এটা ডাঙৰ দামী মোবাইলে মানুহৰ জীৱনটো যাতে তুলনা নকৰে। আৰু বহুত কাম থাকে জীৱনত কৰিবলগীয়া, সেই কামবোৰ যাতে কৰে। সেইটোৱে শেষত কৈছোঁ যে আৰু তেনেকুৱা যাতে নম্ৰতা আমাৰ মাজলৈ নাহে, সেইটোৱে বিচাৰিছোঁ। তেনেকুৱা বহুত ঘটনা হৈ থাকে মাজে মাজে, কিন্তু এই নম্ৰতা বৰা কথাখিনি শুনি বহুত বেয়া লাগিলে। কাৰণ দেউতাক এজন শিক্ষক হয়, শিক্ষকৰ জীয়েক আজি এনেকুৱা অৱস্থাত পৰিবলগীয়া হৈছে। হয়তো শিক্ষক যেতিয়া নিশ্চয় ভাল সংস্কাৰেই দিছিলে, কিন্তু তেওঁ ওলাই আহি নিজকে বেয়া সংস্কাৰৰ মাজত বিলীন কৰি দিলে। গতিকে তেওঁ আজি এই অৱস্থা হৈছে। তেওঁৰ মৃত্যু হ'ল, তাৰ ফলত তেওঁৰ ঘৰখন আজি কেনেকুৱা অৱস্থা হৈছে। গতিকে এনেকুৱা নম্ৰতা যাতে আৰু সৃষ্টি নহওক তাকে বিচাৰিছোঁ। আৰু কথাখিনি ভাবি আছোঁ, বেয়া লাগিছে মনটো। গতিকে আপোনালোকৰ আগত অলপ প্ৰকাশ কৰিম বুলি আজি কথাখিনি ক'লোঁ। আমি যেতিয়া সৰু হৈ আছিলোঁ, কিছুমান আমাক শিক্ষা দিয়ে যে ইটো নকৰিবা, সিটো নকৰিবা। আমি সেই সংস্কাৰৰ মাজতে আহি আজি ইমান ডাঙৰ হ'লোঁ। হয়তো আমাৰ প্ৰজন্মৰ পৰা, কিন্তু আমাৰ সন্তানবিলাক তেওঁলোকৰ সংস্কাৰটো তেওঁলোকৰ ভাৱধাৰাটো বেলেগ হৈ পৰিলে। গতিকে সেই উঠি অহা প্ৰজন্মটো যাতে চিন্তা কৰি পেলাই আগবাঢ়িব পাৰে, সেইটোৱে বিচাৰোঁ। যাতে বেয়া কাম, হয়তো ভাল বেয়া দুটা দিশ থাকে। বেয়া কাম এটা কৰিবলৈ গ'লে যেতিয়া গম পোৱা যায় যে এইটো বেয়া কাম, প্ৰতিজন মানুহে গম পায় যে বেয়া কাম এটা কৰিবলৈ গ'লে এইটো বেয়া কাম বুলি জানিও তথাপিও কামটো কৰিয়ে থাকে। গতিকে বেয়া কাম বুলি গম পোৱাৰ লগে লগে সেই কামটোৰ পৰা আঁতৰি আহিব লাগে। তেতিয়া হয়তো এনেকুৱা আমাৰ সমাজখনত কেতিয়াও নহ'ল হয়। আজিলৈ আহোঁ, এইখিনি আছিলে। আৰু যাতে বিচাৰিছোঁ দ্বিতীয় এজনী নম্ৰতা যাতে আমাৰ এই অসমখনত সৃষ্টি নহওক। বাই বাই।